वेलकम टू माय यूट्यूब चैनल मानस बरुआ। आज आमी गई आছো नामघर। घৰৰ পৰা নামঘৰত হৰাই দিম বুলি আগবঢ়াই থৈছিল। যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। ভিডিওটো মই সম্পূৰ্ণ বনাব নোৱাৰিলো বৰষুণ দি থকাৰ কাৰণে। এতিয়া বলকচোন ভিডিওটো আৰম্ভ কৰো। ইয়া আমি নামঘৰত পাইছোহি। यार আগৰখন ভিডিও বনাব নোৱাৰিলো বৰষুণ দি থকাৰ কাৰণে। ইয়া মা আৰু ভণ্টিয়ে ঠাই চাফা কৰি আছে আৰু বয়ে ছোৱালীক লৈ আছে। এইটো নামঘৰৰ পাকঘৰ। या बो भंटी और माए सेवा करिছে। एजनी टुकुलु तपा आउ আছে মোৰ লগত মা দেতা ভন্টি এটো দেতা ইটো লাজ কৰিছে উঠিবলে। দুজনী ভন্টি আছে। ভন্টি কাম কৰি আছে তা এজনী ভন্টি हाय আৰু মাও আছে মাও কাম কৰি আছে। এজনী মা কাম কৰি আছে। এজনী মা দম দিছে মোক ডিস্টার্ব দিয়াৰ কাৰণে। এয়া আহিছে বৰ্তাহে সেৱা কৰিছে। এজনী ভণ্টি মোবাইলত বিজি, এজনী বৌ এজনী টুকুলু হৈ আছে। এয়া বৰ্তা ভিডিঅ' এটা বনাই আছে। ভিডিঅ' এটা বনাই আছো। ভাল ভাল এয়া আজি তোমালোকৰ এয়া সহায় দিয়ালৈ আহিলোঁ। আৰু এজন বৰ্তা বহি আছে। এইয়া বৰ্তা বহি এই ভিডিঅ' এটা বনাইছে। বৰ্তা বহি আছে। হেল্ল' Ya pokat একজনী ভণ্টি মোবাইল টিপি আছে কাৰণে মেছেজ কৰি আছে।
খাবলৈ মায়ে ঠাই মচিছে। এজনী দাই ছোৱালী। এয়া প্ৰসাদ খাবলৈ পাত পাৰিছে। এয়া মোকো দিছে প্ৰসাদ খাবৰ কাৰণে। কৃষ্ণ কৃষ্ণ বুলি মাতে আদৰি সাদৰি চৰণতে পৰি কান্দে বাগৰি বাগৰি কৃষ্ণ প্ৰসাদ দিছে। খাবা নেকি কোনোবাই? এয়া প্ৰসাদ। দেখিয়ে তাতিয়া হাসে বিনন্দ গোসাই মোৰ কি লাগি আহে। কৃষ্ণ ৰাম ৰাম জয় হৰি হৰিলে জয় জয় হৰি গোপাল গোবিন্দ ৰাম। এয়া খাবলৈ আজ্ঞা দিছে, সেৱা কৰিছে ৰান্ধনীয়ে। এক খাসি আৰু দেই, এক খাসি এবাৰ বৈ খাইবলৈ আহিছে। এয়া বৰ্তাহেঁত খাই বৈ ঘৰত যাবলৈ ওলাইছে। আমিও যাম আৰু অলপ পাছত। লৈ আগবাঢ়ি আহিলে। হা জিতু দা পালাহি, ভিডিঅ' এটা বনাই আছো। এয়া খাই বৈ ঘৰলৈ যাবলৈ ওলাইছো আৰু এয়া দাদা এজন আহিছিলে দিবলৈ গাড়ী। আহোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে পাহৰি থাকিলোঁ মই অলপ। তাৰপৰা বৰষুণো দি আছিলে, ভিডিঅ' কৰিবলৈকে পাহৰিলোঁ। এয়া আহি আছোঁ ঘৰত গাড়ী।
আছিলো মোবাইল চাই চাই মতলিয়া বতাহে উড়িয়া হি কলেজে পাহাড়রে সুরাকে মেঘে মেঘে যাসে হিয়ারে আদর জুড়িতিয়ে বেগরে হিলে হিলে জুপিয়াই আবেগের এতিয়া ঘৰত পাইছোহি আৰু দেই আহি আহি এইটো আমাৰ ঘৰ পালোহি ঘৰ পাই গ'লোহি এতিয়া ঘৰত পাই গ'লোহি অলপ দূৰ হয় দেখি গাড়ীতে আহিলোঁ দেই হাঁহিছে ভিডিঅ' কৰা দেখি এয়া পাইছোহি আৰু ঘৰত পাই গ'লোহি ঘৰত বানপানী এয়া পানী গোটেই বাই প্লিজ ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে